নমস্কাৰ, মই ইউটিউব চেনেল আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো বিশেষ ধৰণৰ হ'বলৈ গৈ আছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। নতুন কোনোবা সদস্য চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টোৰ পৰা এটা পাৰ্চনেল ৰিকুৱেষ্ট সকলোলৈকে কৰিছোঁ, এই ভিডিঅ'টোত বেয়াকৈ কমেণ্ট নকৰিব, যিহেতু মোৰ ছোৱালীজনী আৱেগ সোমাই আছে। ভালকৈ কমেণ্ট কৰিলে মোৰো ভাল লাগে, বেয়াকৈ কমেণ্ট কৰিলে বেয়া লাগে, আৰু সেইকাৰণে বেয়াকৈ কমেণ্টটো নকৰিব। কাৰণ কেলৈ ছোৱালীজনীয়ে জনাই নজনাই যেনেকৈ যি নহওক তাই ট্ৰাই কৰিছে। তো সেইকাৰণে মই তাই সেই মনৰ ফূৰ্তিটোৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিবলৈ লৈছোঁ। আৰু যদি বেয়া পায় তেতিয়াহ'লে স্কিপ কৰি দিব। তথাপিতো তাইৰ মতেতো তাই যিমানখিনি কৰিছে, তো তাকে অকণমান এডিট কৰি ময়ো আপোনালোকক তাই কি কৰিলে, ক'ত থাকিলে, কেনেকৈ ফাৰ্ষ্ট ডে ট্ৰেইন জাৰ্ণি, আৰু তাইৰ মনটো বেয়া, কান্দি গৈছে। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছিলে একেবাৰে মনটো বেয়া, মোৰো বেয়া আছিলে। তো তেনেকেই গ'ল। খানাপাৰা কেবিত সিহঁতৰ অকণমান থাকিবলগীয়া হ'ল এদিন। তাৰপিছতহে দিল্লী, তাৰপিছত জম্মু এনেকৈ কৰি গৈছিলে। আৰু সিহঁতি চাওকচোন কেনেকৈ থাকিবলগীয়া হয়, এখন স্কুলতে এনেকৈ গাদী পাৰি দিয়ে। তাৰপিছতে সিহঁতে দিল্লী অকণ মনটো বেয়া কৰি গৈছিলে, কিন্তু তাত গৈ এডজাষ্ট হ'লগৈ বাৰু। মোৰো বহুত চিন্তা হৈ আছিলে, কিবা মন চন মাৰি থাকিব নেকি, কান্দিব নেকি। তো মাজে মাজে অকণমান ফোন কৰিলে কয় যে মা মোৰ তোমালৈ মনত পৰিছে। কৈছোঁ একো নাই, অকলে যোৱা সাহসটো কৰা, এতিয়া ডাঙৰ হৈছা, মা দেউতাৰ লগত থাকিলেই নহ'ব, তুমি নিজৰ মতেও কাম কৰিব লাগিব। তেনেকৈ সাহস দি পিনাই যেনিবা তাই গ'ল। ফাইনেলি ভালে আহি পালেহি। আৰু যিকণ সময় পাইছিলে তাতে সিহঁতক অকণমান ফুৰালে। চেছ খেলি মাইণ্ডটো অকণমান হেৰি হৈ যায়, তথাপিও ৰিফ্ৰেছ কৰিবৰ কাৰণে অকণ ফুৰালে। আৰু এইখন স্কুলতে সিহঁতৰ জম্মু কেবি হৈছিলে টুৰ্ণামেণ্ট, আৰু এইখন স্কুলতে হৈছিলে। চাওকচোন ইমান ডাঙৰ নহয় স্কুলখন, আৰু ইয়াতে থাকি ইয়াতে খেলি কৰি আহিলে। তাই এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল বাৰু, মাক দেউতাক নোযোৱাকৈ এইখন। আৰু ইয়াক ক্ল'জিং চেৰিমনি আছিলে। তাৰপিছতে সিহঁতি কৰা অকণমান ধেমালি ফূৰ্তি, আৰু তাৰপিছতে ওচৰতে এনেকৈ মন্দিৰ আছিলে, মন্দিৰলৈ বুলি গৈছিলে। ইমান ধুনীয়া চাওকচোন, মন্দিৰ ইমান ডাঙৰ। আৰু এইবিলাক আৰু তেহেঁতি ফুৰা জেগা, অকণমান ফুৰিছে, অলপ ভিডিঅ' কৰিছে। সেই তেনেকৈ ফূৰ্তি ফাৰ্তাৰ মাজেৰে যেনিবা পাৰ হৈ গ'ল আৰু দিনবিলাক। তাৰপিছতে এইখিনি সঁচাকৈ দেখিবলৈ মিউজিক বাজি থাকে, বৰ ভাল লাগে। মিউজিকৰ লগত পানী আৰু লাইট, ৱাও, সঁচাকৈ বৰ ধুনীয়া দেই। তো আমি যাব পৰাহেঁতেন বেছি ভাল আছিলে, কিন্তু আমাৰ আকৌ পেৰেণ্টছ এলাউৱেই নাই। গতিকে অকলে যায়, অকলে যিখিনি কৰিছে, শিকি আহিছে অলপ কথা, অকণমান চিজিলো হৈ আহিছে তাৰ পৰা আহোঁতে। তো সেইকাৰণে মাজে মাজে আমি মাক দেউতাকে অকণমান ল'ৰা ছোৱালী এৰিও দিব লাগে। তো মেম ছাৰৰ লগত এৰি দিলে একো প্ৰব্লেম নাই বাৰু, তেওঁলোকে বৰ ধুনীয়াকৈ কেয়াৰ লয় আৰু ভাল লাগে। তো আহি পিনে সিহঁতে দিল্লী পালেহি। দিল্লীলৈকে আকৌ জম্মুৰ পৰা ট্ৰেইনত আহিলে, দিল্লীৰ পৰা আকৌ গুৱাহাটীলৈকে ফ্লাইটত আহিলে। আহোঁতে তেহেঁতৰ জাৰ্ণিটো অলপ শ্বৰ্ট হ'ল, কিন্তু যাওঁতে কিন্তু বহুত কষ্ট হ'ল, ট্ৰেইনতে যাবলগীয়া হ'ল। এতিয়া আহি এয়াৰপৰ্টত পাইছেহি। দিল্লীৰ পৰা গুৱাহাটীলৈকে ফ্লাইটত আহি আছে। আৰু শিৱসাগৰ এস্কৰ্ট গৈ পিনে অলৰেডি গুৱাহাটী এয়াৰপৰ্টত ৰখি আছিলে। গুৱাহাটী এয়াৰপৰ্টৰ পৰা আকৌ সিহঁতক আনিছে ছুপাৰত। তো ফাইনেলি তাই ঘৰ পালেহি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।